তো দোস্ত আজি মই ফাইনালি আহি পালোঁ গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট। তো এয়াৰপোৰ্টখন কেনেকুৱা আৰু কেনে ধৰণৰ আপোনালোকক মই পুৰা দেখুৱাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো আমি বাইক পাৰ্কিং কৰা ঠাইত সোমাইছোঁ। এতিয়া বাইকটো পাৰ্কিং কৰিম, কৰি কিনে ভিতৰলৈ যাম, যাই কিনে এইটো পুৰা ছাইডটো আপোনালোকে দেখুৱাই আছোঁ। যিমান বাইক পাৰ্কিং কৰা এৰিয়া আছে, এটা এৰিয়া মানে এটা সীমা আছে, এইটো বাইক পাৰ্কিং কৰা এৰিয়া হয়। আৰু বেলেগ এৰিয়াত আছে চাৰিচকীয়া পাৰ্কিং। তো বলক আমি ইফালে গৈ থাকোঁ, মানে এয়াৰপোৰ্টৰ ফালে চাৰিচকীয়া পাৰ্কিংটো আপোনালোকক দেখুৱাম আৰু এয়াৰপোৰ্টৰ ভিতৰৰ মানে কেনেকুৱা আৰু কেনে ধৰণৰ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ আপোনালোকে ধুনীয়াকৈ চাই থাকক। মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। তো বলক, এইটো আপোনালোকে গোপীনাথ বৰদলৈ এয়াৰপোৰ্টখনৰ নাম হয় আৰু এইখিনি দেখা পোৱা নাই, লাষ্টত দেখা পাইছোঁ মহানগৰ গুৱাহাটী। তো এইটো চাৰিচকীয়া পাৰ্কিঙৰ এৰিয়া হয়, চাৰিচকীয়া পাৰ্কিং কৰা ঠাই। তো বলক মই এতিয়া ভিতৰলৈ যাওঁ। এইটো ভিতৰ মানে এইটো একদম চিনেমাৰ দৰে, ৱাও, একদম চিনেমাত যেনেকৈ গাড়ী লৈ আহি কিনে মানে পিক আপ কৰে, এনেকুৱা মানে একদম ছেম টু ছেম এয়াৰপোৰ্টখনৰ আৰু চিনেমাৰ। এইখন ঠাইত সোমোৱাৰ লগে লগে মোৰ এনেকুৱা অনুভৱ হৈছিল যে এইখন ঠাইতে চিনেমা শ্বুটিং হৈছিল নেকি, এনেকুৱা প্লেচ মোৰ মানে অনুভৱ হৈছিল। তো বলক ভিতৰলৈ গৈ থাকোঁ। মানুহবোৰ গৈ আছে, মানুহবোৰে ভিতৰলৈ গৈ আছে, প্লেন চাগে ৰখি আছে, এইকাৰণে মানে ভিতৰলৈ গৈ আছে। আৰু আপোনালোকে যে ভিতৰত ইমান চেয়াৰ দেখা পাইছে, এইবিলাক হুইল চেয়াৰ হয়, মানে কোনোবা যদি বেমাৰ হৈছে, বেমাৰী মানুহ আছে, ভিতৰলৈ যাব নোৱাৰে খোজকাঢ়ি, তেওঁক বহাই কিনে লৈ যায় প্লেনত উঠাবলৈ। আৰু এইবিলাক চিকিউৰিটি বাহিৰত বহি আছে। আৰু প্লেচখন চাই কিমান ধুনীয়া, আৰু প্লেচখন কেনে লাগিছে মোক কমেণ্ট কৰি কিনে আপোনালোকে জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু এইখিনিত মানে যাৰ যাৰ বেগ তেওঁলোকে লৈ আছে ভিতৰলৈ যাব। তো বলক আগলৈকে গৈ থাকোঁ। তো মানুহবোৰে এইটো ছাইডেদি ভিতৰলৈ গৈ আছে। তো বলক চাই লওঁ, মানে এইখিনি টিকেট দেখুৱাৰ পিছত আপুনি ভিতৰলৈ যাব পাৰিব। টিকেট দেখুৱাৰ পিছত আকৌ কৈছোঁ আপোনালোকক, টিকেট দেখুৱাৰ পিছত আপুনি ভিতৰলৈ যাব পাৰিব, নহ'লে যাব নোৱাৰে। তো বলক মই আগত সুধি লৈছোঁ, টিকেট নোহোৱাকৈ ভিতৰত যাব পাৰি নে নোৱাৰি। আৰু বাইদেউজনক সুধি লওঁ বলক, এক্সকিউজ মি मैम, अंदर जा सकते क्या? नहीं, टिकट करने के बाद जाना पड़ेगा, बिना टिकट के नहीं जा सकते। तो বাইদেউজনক সুধিলোঁ, বাইদেউজনে ক'লে যে টিকট নোহোৱাকৈ আপুনি ভিতৰত যাব নোৱাৰিব। আৰু আপুনি যদি টিকট আছে আপুনি ভিতৰত যাব পাৰিব, কোনো অসুবিধা নাই। আপুনি টিকট দেখুৱাব লাগিব, টিকট যদিও আছে আপুনি দেখুৱাই কিনে ভিতৰত যাব লাগিব। আৰু যিবোৰ মানুহে নাজানে এয়াৰপোৰ্টৰ কথা মই আপোনালোকক জনাই দিছোঁ, টিকট নোহোৱাকৈ আপুনি ভিতৰত যদি ভুলত কিবা কাৰণত যায় আপুনি ফাইন ভৰিব লাগিব। আৰু যদি আপোনালোকক টিডি পায়, টিডি যদি আপোনাক পায় তেতিয়াহ'লে আপুনি ফাইন দিবই লাগিব, ফাইনাল। তো আপোনালোকে সাৱধান, আপোনালোকে ভুলতো ভিতৰলৈ যাব চেষ্টা নকৰিব। আৰু যদি গৈছে আপুনি ফাইন ভৰাটো খাটাং। তো এইটো বাহিৰ চাইড হয়, কিমান ধুনীয়া বনাইছে এয়াৰপোৰ্টখন, আৰু কিমান ফেচিলিটি যে আছে এয়াৰপোৰ্টখনত। আৰু চাগে আপুনি কিমান মানুহ আহি আছে, গৈ আছে, আপোনালোকে গমেই নাপাব যে এইখন এয়াৰপোৰ্টত ইমান মানুহ আছে বুলি। বাট যেতিয়া প্লেনটো আহে, অহাৰ পিছতহে গম পায় যে কিমান মানুহ আছে। এতিয়া বহুত ধৰণৰ চিকিউৰিটি আছে এয়াৰপোৰ্টত। এইটো ছাইডত কি আছে বলক চাই লওঁ, কিমান ধুনীয়া বনাইছে, কিমান এনেকুৱা ফেচিলিটি বনাইছে। আৰু এইটো ৰাস্তা দেখা পালে মোৰ এনেকুৱা অনুভৱ হয় যে মই চিনেমা শ্বুটিং কৰিবলৈ আহিছোঁ। মানে চিনেমা শ্বুটিঙত এনেকুৱা ৰাস্তাই দেখা পাইছোঁ, মানে ঘপককৈ গাড়ী আহি কিনে মানুহবোৰক পূৰা উঠাই লৈ যায় ইয়াৰ পৰা, এনেকুৱা মানে অনুভৱ হৈছে যে মই ফিল্মতে চাই আছোঁ নেকি, এনেকুৱা লাগিছে মোৰ। আৰু আপোনালোকে মোক কমেণ্ট কৰি কিনে জনাব কেনে লাগিছে এয়াৰপোৰ্টখন। মই ভিতৰলৈ যাব নোৱাৰিলোঁ কাৰণ মোৰ তাত টিকেট নাই, মই টিকেট কটা নাছিলোঁ। আৰু বাহিৰ ছাইডটো আৰু ভিতৰ ছাইডটোতো আপোনালোকক অকণমান দেখুৱাইছোঁ। তো কেনে লাগিছে মোক কমেণ্ট কৰি কিনে জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে মোক
মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা বহুত ভাল লগা ভিডিঅ' আপোনালোকে পাব আৰু মই আপলোড কৰিম। তো আজিৰ কাৰণে এইখিনিয়ে হ'ব, বাই।